DLED পৰীক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, এয়া আজি মই 16 মাৰ্চ 2019 510 DLED পৰীক্ষাৰ মাল্টিপুল চইচ কুৱেশ্যনৰ এনসাৰ কি মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিছোঁ। মই অসম লাইভ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আৰু ধন্যবাদ জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকলৈ এটা অনুৰোধ জনাইছোঁ, আপোনালোকে মোক এনেকৈ আগলৈ ভিডিঅ'বোৰ দি থাকিবৰ বাবে উৎসাহ যোগাবলৈ আপোনালোকে মোৰ এই চেনেলটো যিসকল বন্ধুৱে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিয়ক, যাতে আগলৈ মোৰ এই ভিডিঅ'বোৰ বিনামূল্যে সোনকালে পাই থাকে। এতিয়া আৰম্ভ কৰিছোঁ মই মোৰ এনসাৰ কে ভিডিঅ'। এয়া আপোনালোকৰ সন্মুখত 510 এয়া মাল্টিপুল চইচ কুৱেশ্যনৰ এয়া প্ৰথম প্ৰশ্নটো আপোনালোকে দেখিব পাৰিছে। শিলৰ প্ৰকাৰসমূহ শিকাৰৰ পৰত এটি অন্ধ শিশুৰ বেলিকা তলৰ কোনটো পদ্ধতি সৰ্বাধিক উপযোগী হ'ব? উত্তৰ হ'ব অপশ্যন এ, প্ৰতিবিধ শিল শিশুটোৰ হাতত দি বিৱৰণ দিয়া। এতিয়া প্ৰশ্ন নম্বৰ 2, শিক্ষণৰ এক আহিলা বা সাধন হিচাপে চিৰিয়াখানাক চাবলৈ ল'লে তলৰ কোনটো উক্তি সত্য নহয়? ইয়াতে 4টা অপশ্যন আছে। ই এক স্থানীয় আহিলা, ই এক মুকলি ইলেক্ট্ৰনিক আহিলা নহয়, ই এক মুকলি ইলেক্ট্ৰনিক আহিলা, বিশ্বৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়াসৰ ই এক অংগ। উত্তৰটো হ'ব অপশ্যন চি, ই এক মুকলি ইলেক্ট্ৰনিক আহিলা। এতিয়া প্ৰশ্ন নম্বৰ 3, প্ৰশ্ন নম্বৰ 3 হ'ল প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ সাধাৰণ পৰিকল্পনাৰ বেলিকাৰ তলৰ কোনটো এক প্ৰায়োগিক আধাৰৰ ভিতৰত নপৰে? অপশ্যন এ, বি, চি, ডি 4টা অপশ্যন আছে। উত্তৰটো হ'ব বি, ব্যতিক্ৰমী নিৰ্দেশনা। এতিয়া প্ৰশ্ন নম্বৰ 4, তলৰ কোনটো প্ৰশ্নই এটা সাজ বা পেটাৰ্ণৰ পিনে পৰিচালিত নকৰে? এ, বি, চি, ডি 4টা অপশ্যন আছে, তাৰ ভিতৰত উত্তৰটো হ'ব চি, বেছি দীঘল ভৰিৰ মানুহে অধিক উচ্চতালৈ জঁপিয়ায় নেকি? প্ৰশ্ন নম্বৰ 5, নিম্নলিখিত কোনটো ঔষধে বিদ্যালয়ৰ প্ৰাথমিক চিকিৎসা কিটৰ ভিতৰত স্থান নাপাব? ইয়াতে অপশ্যন 4টা আছে। এ, অম্লত্বনাশক, বি, প্ৰতিজৈৱিক, চি, পীড়ানাশক, ডি, প্ৰদাহ প্ৰতিৰোধী। নিঃসন্দেহে এয়া একেবাৰে সহজ প্ৰশ্নৰ উত্তৰ অম্লত্বনাশক, অপশ্যন এ। এতিয়া আৰু নম্বৰ 6 লৈ 6 নম্বৰ প্ৰশ্নটো হ'ল শিক্ষকে প্ৰদৰ্শন কৰি দেখুৱায় যে 50 মিলিলিটাৰ পানীৰ সৈতে 50 মিলিলিটাৰ এলকহল মিহলোৱাৰ পাছত মিশ্ৰণটোৰ আয়তন পোৱা গ'ল 96 মিলিলিটাৰ। ইয়াৰ পৰা তলৰ সূত্ৰটো উপলব্ধ হয় যে দ্ৰৱসমূহৰ অণুবোৰৰ মাজত খালী স্থান আছে, দ্ৰৱসমূহৰ বাষ্পশীল হৈ গৈছে, দ্ৰৱ মিশ্ৰণটো ধাৰক পাত্ৰৰ বাহিৰ হৈ বিয়পি পৰিছে, পানী আৰু এলকহলৰ মাজত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। উত্তৰটো হ'ব দ্ৰৱ মিশ্ৰণটো বাষ্পশীল হৈ গৈছে।
এতিয়া কুৱেশ্যন নাম্বাৰ 7 এয়া এটা চিত্ৰ আছে চিত্ৰৰ কাঠৰ টুকুৰা এটাৰ অনুপ্ৰস্থ খণ্ড এটাৰ মাপ দেখুওৱা হৈছে ইয়াৰ পৰা জানিব পাৰি যে কাটিবৰ পৰত গছজোপাৰ বয়স আছিল 8 বছৰ উত্তৰ হ'ব 8 বছৰ অৰ্থাৎ প্ৰতি বছৰে এটা কৰি বলয় হৈছে ৰিং হৈছে বলয় মানে ৰিং আৰু 8টা নিশ্চয় ৰিং আছে সেইকাৰণে 8 বছৰ উত্তৰ চাওক আপোনালোকে 1 2 3 4 5 6 7 8 তো 8 বছৰ হ'ব বয়স একেবাৰে সাধাৰণ প্ৰশ্ন উত্তৰ 8 নম্বৰ বীজগণিতীয় পৰিকল্পনাৰ সৈতে সম্বন্ধিত বেদৰ সূত্ৰসমূহ হৈছে অপশ্যন আছে গৃহসূত্ৰ ধৰ্মসূত্ৰ সৰতা সূত্ৰ শুল্ভ সূত্ৰ ইয়াৰ আচলতে শুল্ক সূত্ৰ হ'ব লাগিছিল যিয়ে নহওক অপশ্যনটো হ'ব বি ধৰ্মসূত্ৰ এতিয়া প্ৰশ্ন নম্বৰ 9 নিম্নলিখিত কোনটো জ্ঞানেন্দ্ৰিয় অন্ধ শিশু এটাৰ শিকন প্ৰক্ৰিয়াত সৰ্বাধিক উপযোগী নিম্নলিখিত কোনটো জ্ঞানেন্দ্ৰিয় অন্ধ শিশু এটাৰ শিকন প্ৰক্ৰিয়াত সৰ্বাধিক উপযোগী দৃষ্টি স্পৰ্শ ঘ্ৰাণ স্বাদ নিশ্চয়কৈ উত্তৰ হ'ব বি স্পৰ্শ এতিয়া 10 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ নিম্নলিখিত কোনটো উক্তিৰ মাজত অক্সিজেন সম্বন্ধীয় ধাৰণাগত জ্ঞানৰ অভিব্যক্তি পৰিলক্ষিত হয় এ অক্সিজেনৰ জ্বলনৰ সহায়ক অক্সিজেনৰ এটা অণুত ইয়াৰ 2টা পৰমাণু নিহিত হৈ ৰৈছে অক্সিজেনৰ এটা পৰমাণুৰ ভৰ 8 ইউনিট অক্সিজেন ৰংহীন গন্ধহীন নিঃসন্দেহে উত্তৰ হ'ব বি অক্সিজেনৰ এটা অণুত ইয়াৰ 2টা পৰমাণু নিহিত হৈ ৰৈছে বন্ধুসকল এয়া শৰ্ট কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰকেইটা মই দি দিলোঁ আপোনালোকে নিজে মিলাই লওক যিসকল বন্ধু বান্ধৱীয়ে বিজ্ঞানৰ পৰীক্ষা দিছে অৰ্থাৎ 510ৰ পৰীক্ষা দিছে আৰু আপোনালোকলৈ অনুৰোধ জনাইছোঁ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক লাইক কৰক যাতে সকলো বন্ধু বান্ধৱীয়ে নিজৰ উত্তৰবোৰ চেক কৰি চাবলৈ সুযোগ পায় আৰু সদৌ শেষত মোৰ এই চেনেলটো যিসকল বন্ধুৱে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি মই মোৰ এই চমু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ।